বিশিষ্ট লেখক আইটিক গৱেষক অসম চৰকাৰৰ আইটিক পেঞ্চনাৰ স্বনামধন্য কালীনাথ পাঙ্গিং দেৱক তিয়ক আইত্য বঁটা 2024 প্ৰদানৰ অনুষ্ঠান তিয়ক আশা কবি সন্মিলনৰ তৰফৰ পৰা চন্দ্ৰকান্ত হাজৰিকাৰ পুত্ৰ হাজৰিকা স্মাৰক তিয়ক আইত্য বঁটা 2024 কালীনাথ পাঙ্গিং দেৱলৈ যোৱা ইংৰাজী 25 ডিচেম্বৰ 2024 তাৰিখে তিয়ক কেন্দ্ৰীয় পুথিভঁৰাল প্ৰেক্ষাগৃহত তেখেতক আনুষ্ঠানিকতাৰে এই বঁটা প্ৰদান কৰা হয়। কালীনাথ পাঙ্গিং ছাৰৰ তিয়ক সাহিত্য বঁটা 2024 প্ৰদান কৰা হৈছে। ইয়াৰ পিছতে তিয়কৰ কেইবাটাও দল সংগঠনে আহি ছাৰক অলপমান বিমান হৈছে। আজি এই অনুষ্ঠানত থাকি নথৈ আনন্দিত হৈছোঁ। আমি সুদূৰ গোগামুখৰ পৰা আমাৰ এইবেলি তিয়ক সাহিত্য বঁটা প্ৰাপক শ্ৰীযুত কালীনাথ পাঙ্গিং দেৱৰ লগত আমি সহযাত্ৰী হৈ আহিছোঁ। আমাৰ লগতে আমি 5জন আহিছোঁ। আমাৰ বিশিষ্ট কবি আমাৰ প্ৰবীণ কুমাৰ মিৰি আহিছে, নিৰ্মল আৰু আমাৰ কবি যুদ্ধ কবি অনুভৱ মিৰি আহিছে। মিচিং আগম গাঁৱৰ পত্ৰিকা সম্পাদক তথা বিশিষ্ট ঔপন্যাসিক যুষ্মন্ত নৰদামৰীয়াং সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় বিশিষ্ট কবি প্ৰবীণ কুমাৰ মিৰি ডাঙৰীয়া, মিচিং সাহিত্য সভাৰ এজন বিশিষ্ট কবি, অসম চৰকাৰৰ ঢাকা পৌৰ বাছনিৰ দ্বাৰা শিক্ষিত সাহিত্যিক নিৰ্মল নৰদামৰীয়া আৰু এই মঞ্চত উপবিষ্ট মিচিং সাহিত্য সভাৰ মিচিং তিয়ক ঢাকা সাহিত্য সভাৰ ভৱকান্ত ৰাও ডাঙৰীয়া, মিচিং সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ মাননীয় সদস্য বীৰেন সিং দৈব ডাঙৰীয়া আৰু আজি মহান অনুষ্ঠানত এই মঞ্চত আহি জ্যেষ্ঠতাৰ মাজতো আহি আমাক উলহ জনোৱা আদৰণি জনোৱা বিভিন্ন সংস্থা পন্থাৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল আৰু এই মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ আই মাতৃসকল আৰু বিশিষ্ট ব্যক্তিসকল। আমি পাৰোঁ প্ৰতিজন বিশিষ্ট ব্যক্তিকে আমাৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আজি উপস্থিত ৰাইজ আৰু আমাৰ যিসকল কলা সংগীত পৰিৱেশন আবৃত্তিকাৰ যিমানবিলাক জৰিয়তে সংবাদ মাধ্যমৰ ব্যক্তিসকল সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ। স্বৰ্গীয় বুটুমণি হাজৰিকা আৰু স্বৰ্গীয় চন্দ্ৰকান্ত হাজৰিকা কোঁৱৰ তিয়ক সাহিত্য বঁটা 2024 এই বঁটা অনুষ্ঠানৰ লগত আৰু এটা বিশেষ আকৰ্ষণ আছে আমাৰ
সত্যপ্ৰয়াত অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট কবি, স্বকীয় শৈলী, স্বকীয় নিৰ্মাণেৰে নিজকে এগৰাকী সুপ্ৰতিষ্ঠিত কবি হিচাপে এগৰাকী সুপৰিচিত কবি যোগেন টাইগৰৰ ওপৰত এটি কবিতা পাঠৰ অনুষ্ঠান হ'ব। তেখেতক নিৰ্বাচন কৰা হৈছিল বা এই বঁটাটিৰ কাৰণে তেওঁ সাহিত্য বঁটা। মই ব্যক্তিগতভাৱেও তেখেতক অভিনন্দন জনাইছোঁ, আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আমি নাগৰিকা তেখেতৰ প্ৰথম কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল। প্ৰথম ৯৬ চনত তেখেতৰ প্ৰথম কবিতা পুথিখন মিচিং ভাষাত প্ৰকাশ পাইছিল। আজিৰ এই বিশেষ অনুষ্ঠানৰ লগত চৰকাৰী মালিনাথ পাংগিং ছাৰৰ লগত আহি আমাৰ এই অনুষ্ঠানটিৰ উপস্থিত বৃদ্ধি কৰা সোৱণশিৰি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক বিশিষ্ট ঔপন্যাসিক দুষ্যন্ত নৰনাৰায়ণ আহিছে। আমি তেখেতকো আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ইয়াৰ পিছতে আমি আদৰণি জনাম বিগত বৰ্ষত অৰ্থাৎ তিয়ক সাহিত্য বঁটাৰ প্ৰথম বঁটাপ্ৰাপক গৱেষক পণ্ডিত এগৰাকী স্বনামধন্য ব্যক্তি, আজিৰ এই বিশেষ অনুষ্ঠানৰ বন্তি প্ৰজ্বলন মহোদয় সভাৰ ডক্টৰ ভাৰত বৰা ছাৰক আমি আদৰণি জনাইছোঁ। কেইগৰাকী বিশিষ্ট লেখিকাক লগ পাইছোঁ যোৰহাট তিয়কত। বাইদেউসকলৰ পৰা চিনাকিটো আমি জৰিয়তে ল'ম। বাইদেউ আপোনাৰ পৰিচয়টো দি যাওক, নামটো। ঠাই খাইছোঁ এনেকৈ দিওঁ। হয়, মোৰ নাম ৰুণু বৰগোহাঁই বৰা। হয়, আপোনাৰ তিয়কতে ঘৰ ন? মোৰ নাম ৰশ্মি দেৱী, হয়। আপোনাৰ বাইদেউ? মোৰ নাম মমী বৰুৱা। হয়, এই সকলোবোৰ বাইদেৱে লিখা মেলাত ব্যস্ত হৈ থাকে। আপোনাৰ পৰিচয়টো দিব। মোৰ নাম বিৰিঞ্চি পেগু। ধন্যবাদ। আপোনাৰ যোৰহাটত ন? মিচিং আইটিঅভাৰ তৰফৰ পাইছে। কবি সন্মিলনৰ চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা স্মাৰক তিয়ক সাহিত্য বঁটা ২০২৪ প্ৰদান। তাৰিখ ২৫ ডিচেম্বৰ ২০২৪। স্থান তিয়ক কেন্দ্ৰীয় পুথিভঁৰাল, যোগেন টাইট ওৱৰণী কাব্যানুষ্ঠান। যোৱা ইংৰাজী ২৫ ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ আৰ্থিক পেঞ্চনাৰ বিশিষ্ট গৱেষক লেখক বিশিষ্ট সাহিত্যিক কালীনাথ পাংগিঙলৈ তিয়ক সাহিত্য বঁটা ২০২৪ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি কাব্যানুষ্ঠান যোগেন টাইট সোঁৱৰণী অনুষ্ঠানত বহুকেইজন বিশিষ্ট কবি অকলেও সহযোগ কৰি কবিতা পাঠ অনুষ্ঠিত কৰে। অনুষ্ঠানটোৰ আদৰে সম্পাদক বিমান শইকীয়া, পৰিচালনা কৰে দেৱজিৎ হাজৰিকা সভাপতি, যতীন মিলি উপসভাপতি, তিয়ক আশা কবি সন্মিলন। উক্ত সভাত বিশিষ্ট লেখক উপন্যাসিক দুষ্যন্ত নৰকে আদি কৰি অসম চৰকাৰৰ ভাষাগৌৰৱ লেখক সন্মানপ্ৰাপক নিৰ্মল নৰ, কবি অনুভৱ প্ৰিয়ম মিৰি, বিশিষ্ট কবি প্ৰবীণ কুমাৰ মিলি আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা তিয়ক সাহিত্য বঁটা প্ৰাপক কালীনাথ পাংগিঙক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে।